তো হেল্ল' ফ্ৰেণ্ডছ, তো সকলোৰে খবৰ পাতি ভালনে? আজি আমি কথা পাতিবলৈ গৈ আছোঁ টিকটকৰ কেইটামান অবাইচ অঘটন ভিডিঅ'ৰ ওপৰত। তো দেৰি নকৰি আজিৰ এই ভিডিঅ'টো তোমালোকে এনজয় কৰা। এই দাদাজনে চাগে ভাবিছে আমাক নৰেন্দ্ৰ মোদীয়ে 21 দিনৰ কাৰণে এইটাকে লকডাউন দিবলৈ দিছে, তাৰ বাবে দাদাই এই ব্যৱস্থা কৰে। শহু বুঢ়াৰ চোতালতে শাহুৱাই বাচন ধুৱে, মই গৈ পিছলি পৰো रंगते नाचे। अरे छुआ छूत तुम्हारी माँ की দৈৱকী তোৰ সন্তান মোক দে দৈৱকী তোৰ সন্তান মোৰ হাতত দে। নিদুং দাদা নিদুং, পাবলৈ যিহে কষ্ট, বসুদেৱৰ কণীটো বহুত মস্ত। তুমি মোৰ কলিজাখন কেলে খালা তুমি মোৰ কলিজাখন? তুমি জানাই মই এজনী বুঢ়ী ছোৱালী, তথাপিও তুমি মিঠা মিঠা কথাবোৰ কৈ মোক ফোন কৰি থাকা। মোৰ শাহুৰ আছে, মোৰ ল'ৰা আছে, মোৰ হাজবেণ্ডো আছে, কিন্তু তুমি মোক কিয় ইমান মিঠা মিঠা কথাবোৰ কৈ কলিজাখন খালা? কৃষ্ণ, এটা গান গাম, যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। গিৰিয়েকে কাম কৰি পোকৰ শুকাইছে, ঘৈণীয়েকে টিকটকত লিপষ্টিক দেখাইছে, বন্ধকুটৰ লোন মাৰি গিৰিয়েক মৰিছে, এফালে টিকটকত আজিলৈ ভিডিঅ'টো ইমানেই। তো আজিৰ ভিডিঅ'টো যদি চাই ভাল পালা তেনেহ'লে লাইক কৰা আৰু ভিডিঅ'টো কেনে পালা সেইটো কমেণ্ট কৰি জনোৱা, আৰু লগতে ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডৰ মাজত অলপমান শ্বেয়াৰ কৰি দিয়া। তো ফ্ৰেণ্ডছ, পুনৰ লগ পাম আন এটি ভিডিঅ'ত, তেতিয়ালৈকে বাই। জাননী নালাগে চাইটো ভাগৰ যৌৱনৰ বুকত, জাননী বুকুত ভাৱনাৰ সাগৰত।